উপস্থিত মোৰ লগৰ প্ৰাচুৰ্য আমাৰ গাঁৱৰে একে তামোল বাৰী পাতিছে তামোল বাৰী পতাৰ লগে লগে মোক এটা মানে ভিডিঅ' বনাব ক'লে ভিডিঅ' বনোৱাৰ লগে লগে মই আহি গ'লোঁ চাবলৈ আহিলোঁ কেনেকুৱানো পদ্ধতিৰে ৰুইছে কি পদ্ধতিৰে ৰুইছে আচলতে আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও ৰুব পাৰিব মানে ভিডিঅ'ৰ জৰিয়তে তো দেখুৱাবলৈ চেষ্টা কৰিম তুমি অলপমান ওচৰলৈ আহা তো ভাল ন দাদা তো এয়া এবাৰ ৰোৱা এবাৰ তামোল পুলিটো এইটো মানে 3 দিন হৈছে এইটো 1.5 বছৰীয়া হ'বলৈ 1.5 বছৰমান হৈছে 1.5 বছৰমান হৈছে তো এইটো এতিয়া ৰোৱা হৈছে মানে এতিয়া বৰষুণ অহাৰ লগে ই দীপাল হৈ ধুনীয়াকৈ মানে গোট ল'ব তো মানে চিষ্টেমটো অলপ চাই লোৱা দেখি আছোঁ বাৰু এইটো বহুত ধুনীয়া হৈছে আৰু এইটো এবছৰে ৰোৱা এইটো মানে এই লাইনটো এবছৰ এইটো আৰু এয়া দেখিছোঁ এয়াতো অলপ লহপহকৈ ডাঙৰ হৈ দীঘল হৈ গ'ল তাৰপিছতে আৰু এয়া এইটো 2 বছৰ 3 বছৰমান হ'ল চাগে এইটো 3 বছৰ হ'ল ন মই এতিয়া এটা কাম কৰিছোঁ মানে এতিয়া এইটো 3 বছৰ লগতে দেখিছে এয়া এটা বেলেগ মানে ডাঙৰ তামোল পুলি ডাঙৰ হোৱাৰ লগে লগে জালুক পুলি লগাই দিছে এতিয়া মানে তামোল জোপাও ধুনীয়াকৈ গোট ল'ব তো জালুকো ডাঙৰ হৈ যাব তো এয়া আৰু লগতে বাগানটো আছে আপোনালোকৰ বাগানটো আমাৰ আগতে মানে ককা দেউতাহঁতে পাতি সেইটো ধুনীয়া আৰু মাজে মাজে মই দেখিছোঁ এয়া কল পুলি লগাই দিছে আপুনি কল পুলি এয়াতো লাগিলে অলপমান আগতে কৈ দিবি তো মাজে সময়ে মই কল পুলিও ৰোৱা দেখিলোঁ ৰোপণ পদ্ধতিটো ভাল লাগিল এইটো দাদা কেনেকুৱা ধৰণৰ মানে ষ্টাইলটো এইটো কেনেকুৱা লাগিলে এইটো হৈছে G9 G9 পুলি এয়া G9 পুলি এইটো নাপায় ফটকৈ মানে গাঁৱত ইমান নাপায় হয় তো G9 মই এইটো গোলাঘাটৰ পল্লৱ লোচন বৰা পল্লৱ লোচন গগৈ দাদাৰ পৰা মই ক্ৰয় কৰিছে মানে তাৰ মোবাইলৰ বা ভিডিঅ'ৰ যোগেদি ঠিক আছে এইটো G9 বুলিছে এয়া কল পুলি G9 তুমি অলপ ওচৰৰ পৰা দেখাই দিয়া G9 মানে ই মানে অলপ পানী পোৱা নাই পানী যেতিয়া এতিয়া পাব ন তো ই ধুনীয়াকৈ মানে লহপহকৈ তেতিয়া ডাঙৰ হৈ যাব তো এয়া আৰু এইজোপা এয়াতো অলৰেডি এয়া তামোল পুলি লাগিবলৈ আৰম্ভ কৰিবই চাগে এবছৰ লাগিছিলে যোৱা বছৰ লাগিছিলে চাগে এইটো ইমান ভাল নাই হোৱা একো নাই এতিয়া মই এইটো জালুক দি দিলে ইয়াত লগে লগে মানে জালুক খালি সময়টো পোৱা নাই মানে ইয়াত লগাই দিবৰ কাৰণে এয়া 2 বছৰীয়া পুলি হ'ব চাগে এয়া 2 বছৰীয়া পুলি আৰু আপোনালোকে এই গোটেই মাটিত মানে অকল তামোল এই কল আৰু এই বাগান আছে ন মোৰ তিনিটাই ৰোৱা হৈছে মই মানে এইটো চিষ্টেম ভাবিছোঁ দেই তো এতিয়া মই তামোল লগালে এতিয়া মোৰ ইয়াত ছশ আছে এতিয়া বৰ্তমান লগাই থৈছোঁ এইফালে আছে এইখন মানে আপোনালোকৰ এৰাবাৰী নিচিনা মানে ৰাস্তাটো ইপাৰ ইপাৰটো মানে সেইখনৰ কথা কোৱা নাই মানে এখনৰ কথা কৈছোঁ এখন এতিয়া মানে 600 আছে আৰু ইয়াত লগাবলৈ বেছি ঘন হ'লেও মানে নালাগে ন কিমান বিঘামান মাটিত আপোনালোকে এই কাম কৰিছে মানে খেতিটো কৰিছে ইয়াত মই 5 বিঘা এতিয়া মই কল লগাম বুলি কল লগাইছে কল এবিঘাত 300কৈ ৰুব কৈছে ইয়াত 300কৈ ৰুব নোৱাৰোঁ কাৰণ মানে ইয়াত চাহপাত পুলি আছে তামোল আছে জালুকটো আছে মানে বেছি মানে হেৰি ডাঠ হ'লেও মানে পুলিটো ইমান মানে যিমান আপোনালোকে ভাবিছে সিমান ফল দিব নোৱাৰিব পাৰে হয়তো হয় নাই তামোলো হওক কলো হওক বা জালুকেই হওক বা পাততো এইটো জানে বা চাহৰ কিমান মেইনটেইন কৰিবলগীয়া হয় সেইটো ৰাইজে সকলোৱে জানে অলপ দিগদাৰ হয় এৰাবাৰী বুলি ক'লে ইমানখিনিয়ে যথেষ্ট বুলি ক'ব লাগিব হয় নহয় তাৰপিছতে আৰু কিবা এটাতো লাগিয়ে থাকিব লাগে চাওক মই এটা চিষ্টেম কৰি দিছোঁ দেই মই এতিয়া এইটো লগালোঁ নহয় এইটো মানে 2 বছৰ মই এতিয়া লগে লগে ঝালুক দি দিলোঁ ঝালুকটো দি দিলোঁ কাৰণ মানে আমাৰ এইফালে ক'ব গ'লে চুৰ আছে মানে চুৰ হয় সেইটো কাৰণে এতিয়া ঝালুক জোপা দিলে মানে ঝালুকজোপা আপুনি উঠিব নোৱাৰিব মানে তেনেকুৱা চিষ্টেমত এতিয়া এইজোপা হয় তোমাৰ চেনি মালভোগ এইজোপা কথা কৈছোঁ এইজোপা মালভোগ এতিয়া হৈ গ'ল ডাঙৰ হ'ল এতিয়া কি পানী পোৱাৰ লগে লগে ইয়াৰ পৰা গজাল মেলি এফালে 3টা গজাল মেলি দিব মানে ইয়াৰ হ'ব 3টা পুলি 3টা 4টা তেনেকৈ হয় তো মানে এতিয়া এজোপা ৰুলোঁ ইয়াতে নিজেই জগিব নিজেই ফল লাগিব নিজেই মৰিব তো এয়াই ভিডিঅ'টো মানে ভাল লাগিল দাদাৰ বাৰী পাতিছে আৰু ভাল হওক সুন্দৰ হওক ধুনীয়া হওক বাৰী
তাৰপিছতে আপুনি মানে মই ফেচবুকত দি দিম বুলি ভাবিছোঁ মানে ভিডিঅ'টো তো ভাল পাব মানুহে ভাল পালে ভিডিঅ'টো লাইক কৰিব ছাবস্ক্ৰাইব কৰিব চেনেলটো ভাল লাগিল বহুত ভাল লাগিল ধন্যবাদ তুমি ৰখাৰ বাবে থেংক ইউ